हेलो स्टूडेंट्स तुम्हारा आको स्वागतम जानाइছো मोर चैनलत नतुन एटा भिडिओत आमी अलरेडी आसाम फरेस्ट आसाम पुलिस डीएमई एसएससी एमटीएस इत्यादि सरकारी चाकरिर कारणे जिबुर अंकर एक्सपेक्टेड क्वेश्चन आछे आरो प्रिवियस इयर जिबुर क्वेश्चन आहिसिले हेबुर डिस्कास करि आसु आमी एटा सिरिज चलाई লৈ গৈ আছো लास्ट दुटा भिडिओत आमी टाइम एंड वर्कर उपरत डिस्कास करिसु आमी एजिटो टास्क करिसु अंकबुर आमी टाइम एंड वर्कर उपरत अलमोस्ट 80% अंक करिसु एग्जाम रिलेटेड तुमालोकर एग्जामत आहिबा पारा 80% क्वेश्चन करिलु আজি टाइम एंड वर्करे এটা প্যাটার্ন লৈ আহিছো মই ভাবিছো কি এতিয়াৰ পৰা ষ্টাডি যেতিয়া চলাই গৈ থাকিম প্ৰত্যেকটো প্যাটাৰ্নত যদি কৰো তেতিয়ালে কোনো অংক বাদ পৰি না যাব ঠিক আছে এতিয়া দেৰি নকৰাকৈ তোমালোকক আজি নেক্সট প্যাটাৰ্ন শিকাম কিন্তু তাৰ আগতে এটা অনুৰোধ কৰিছো যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ 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 সাবস্ক্ৰাইব কৰি দিবা আৰু শেয়াৰ কৰি দিবা ভিডিওটো ঠিক আছে এতিয়া দেৰি নকৰাকৈ অংকটো চোৱা টাইম এন্ড ওয়ার্ক এই টাইম এন্ড ওয়ার্কৰ ওপৰত আমাৰ থাৰ্ড ভিডিও অলৰেডি দুটা ভিডিও টাইম এন্ড ওয়াৰ্কৰ ওপৰত মই দিছো হয়নে এটা থাৰ্ড ভিডিওটো চোৱা টাইম এন্ড ওয়াৰ্কৰ ওপৰত কোৱেশ্চনটো চোৱা যদি মই पैटर्न वाइज শিকাই আছো জানাই তোমালোকে গতিকে কোৱেশ্চনটো লিখি দিছো স্কিপ নকৰিবা ইয়াৰ পৰাই গুটেখিনি অংক বুজিম দেই যদি এটা কাম A B C A অকলে 5,10,15 দিনত करे तेंते A B C एकेलगे मिली कामटू किमान दिनत करिब ठीक আছে तो मैं प्रश्न तुम्हारे आको কৈ দিছো যদি এটা কাম A B আৰু C একেলগে 5,10,15 দিনত কৰে মানে A অকলে কৰিবলৈ 5 দিন লাগে কামটো যদি B অকলে কৰে B 10 দিন লাগিব আৰু কামটো যদি C অকলে কৰে তেতিয়ালে C কৰিবলৈ 15 দিন লাগিব ঠিক আছে এটা খুদিছে যদি A B C তিনিটা মানুহ যদি একেলগে মিলি কাম কৰে তেতিয়ালে কামটো কিমান দিনত কৰিব ঠিক আছে আমি দুজন থাকিলে A আৰু B দুজন থকা অংক অলৰেডি আগৰ ভিডিওত কৰিছো যেহেতু ইজি টু টাস্ক কৰিছো আজি মই তিনজন কৰি দিলো দুজনৰটো শৰ্ট ট্ৰিক তোমালোকক শিকাইছো পাৰি চাও ঠিক আছে এতিয়া আজি তিনজনৰ হলে কেনে লিখিম ওপৰত হ'ব A পূৰণ B পূৰণ C তলত হ'ব AB plus BC plus CA ঠিক আছে A পূৰণ B পূৰণ C ওপৰত তলত হ'ব AB plus BC plus CA ঠিক আছে তো A মানে কিমান 5 পূৰণ 10 পূৰণ 15 তলত ABC আৰু তলত কি হ'ব AB মানে A আৰু B 5 আৰু 10 পূৰণ A এর 5 B এর 10 প্লাস BC মানে B আৰু C এর পূৰণ 10 আৰু 15 এর পূৰণ যোগ CA C মানে কিমান আছে 15 ইনটু A আছে 5 ঠিক আছে এটা উপৰত 5 10 আৰু 15 পূৰণ কৰিলে আমি পাম 750 তলত 5 10 গুণ 50 10 আৰু 15 150 15 আৰু 5 75 হলে যদি যোগ কৰো এটো উপৰত হ'ব 750 তলত হ'ব 275 ঠিক আছে যোগ কৰিলে এটা কটাকটি কৰিম 25 এৰে গৈ আছে 25 3 গুণ 75 30 বাৰ 25 গুণ 25 25 11 বাৰ ঠিক আছে এটা আৰু কটাকটি না যায় ওপৰত থাকিল 30 তলত থাকিল 11 কটাকটি না যায় মানে হ'ব आंसर যদি পয়েন্টত কয় তেতিয়ালে 2.8 থাকিব 8 days ঠিক আছে তো বুজি পাইছা অংকটো একেবাৰে পানী অংক আছিল টেকনিকটো তোমালোকক শিকাই দিছো ওপৰত হ'ব A পূৰণ B পূৰণ C তলত হ'ব AB plus BC plus CA এই ওপৰত A B C তিনিটাৰে পূৰণ কৰি দিব লাগে এইটো 5 10 আৰু 15 তিনিটাৰে পূৰণ কৰি দিছো তলত AB মানে A আৰু B 5 আৰু 10
প্লাছ বি চি মানে বি আৰু চিৰ 10 আৰু 15 ইয়াত আছে, বি আৰু চিৰ 10 আৰু 15, আৰু চি এ মানে চিৰ 15, এৰ 5, 15 আৰু 5। তেতিয়া পূৰণ কৰিলে ওপৰত 5, 10, 15 পূৰণ কৰিলে 750, 5 10 গুণ 50, 10 15 পূৰণ কৰিলে 150, 15 আৰু 5 75, ওপৰত 750 আছিলে একেই লিখিলোঁ, তলত 50, 150 আৰু 75 প্লাছ কৰিলে পাম 275, তাৰপিছত কটাকটি কৰিলোঁ। ঠিক আছে, গতিকে আশা কৰিছোঁ তোমালোকে টেকনিকটো বুজি পাইছা। আমি সদায় অংকবোৰ একো মানে আমি স্কুলত যেনে শিকিছোঁ তেনেকৈ কৰা নাই। ঠিক আছে, শ্বৰ্টকাটত কৰিছোঁ, কাৰণ লেভেলটো গম পাব লাগিব ন। যদি অংকত চব চোকা হ'লে আজি কিয় ফৰেষ্টৰ কাৰণে SSCৰ কাৰণে দৌৰি থাকিলেহেঁতেন, হয় নহয়, UPSC APSC দিলেহেঁতেন। গতিকে সেইটো লেভেলতে আমি টেকনিকটো প্ৰচেছটো শিকাইছোঁ দেই। সদায় অংক কৰাৰ মেথডটো বুজি পাব লাগে। বুজি পাইছা নাই? মেথড গম পালে তোমালোকৰ অংকখিনি হৈ যায়। এতিয়া ABC মই চেঞ্জ কৰি দিছোঁ। সাপোজ এ কৰে কিবা এটা কাম 10 দিনত, বি এ কৰে সেই কামটো 20 দিনত, আৰু ই কৰে সাপোজ 40 দিনত। এক লাগে এবাৰ 10 দিন, বিক লাগে এবাৰ 20 দিন, আৰু চিক লাগে এবাৰ 40 দিন। তিনিও একেলগে মিলি কৰিলে কেইদিনত কৰিব? তেতিয়াহ'লে আমি কি কৰিম? 10 এৰ 20 চিৰ 40 পূৰণ, তলত এ বি মানে 10 পূৰণ 20, বি চি মানে বি আৰু চিৰ 20 চিৰ 40, প্লাছ চি এ মানে চি আৰু এৰ চিৰ 40 এৰ 10। ঠিক আছে, এতিয়া পূৰণ কৰিম। 10 20 40 4 দুগুণ 8, 3টা 0, 8000 হ'ব, হয়নে? ঠিক আছে, তাৰপিছত এইটো 20 আৰু 10 200, এইটো 800, 20 আৰু 40 পূৰণ কৰিলে 800, আৰু 40 আৰু 10 পূৰণ কৰিলে আকৌ 400। ঠিক আছে, ওপৰত আছিল 8000, তলত হ'ব 1400, দুটা শূন্য লগত দুটা শূন্য গ'ল, ওপৰত থাকিল 80, তলত থাকিল 14। এতিয়া 2 যাব, 140 বাৰ 1 7 বাৰ, এনসাৰ হ'ব 40/7 days। ঠিক আছে, তো আশা কৰিছোঁ তোমালোকে টেকনিকটো বুজি পাইছা। যদি 3জন মানুহৰ ABC ৰাম হৰি যদু তেনেকে দিয়ে, তেতিয়াহ'লে 3জন মানুহৰ কাম যদি দিয়ে আৰু একেলগে কিমান দিনত কৰিব তেনেকে সোধে, তেতিয়াহ'লে আশা কৰিছোঁ তোমালোকে টেকনিকটো বুজি পাইছা। যদি বুজি পোৱা নাই তেতিয়াহ'লে কমেণ্টত মোক ক'লে হ'ল যে ছাৰ বুজি পোৱা নাই, বেলেগ এটা মেথডো আছে, সেইবোৰ মেথডো শিকাই দিম। কিন্তু মই ভাবিছোঁ এই মেথডটো তোমালোকৰ কাৰণে সবচে ইজিয়েষ্ট হ'ব দেই। খালি তোমালোকে এই পেটাৰ্ণখিনি মনত ৰাখিলে হ'ল যে 3জন হ'লে কেনেকৈ কৰে, 2জন হ'লে কেনেকৈ কৰে। যদি সেই পেটাৰ্ণটো মনত ৰাখা তেতিয়াহ'লে তোমালোকৰ অংকটো কি হৈ যাব? ইজি হৈ যাব। ঠিক আছে, এতিয়া 3জনৰটো কৰি দিলোঁ, এতিয়া বেলেগ এটা পেটাৰ্ণৰ বস্তু এটা শিকাম, বেলেগ পেটাৰ্ণৰ অংক এটা শিকাম। তাৰপিছত টাইম এণ্ড ৱৰ্কৰ অলমষ্ট এতিয়া এইটো যদি শিকিলা 85% শিকিলা, 10% নেক্সট তোমালোকৰ কাৰণে মই ভাবিছোঁ কি সব টানলৈকে যিমান অংক আছে টাইম এণ্ড ৱৰ্কৰ গোটেইখিনি আহি যাব। ইমান টানটো নাহে পৰীক্ষাত, সেইটোতো আমি জানোৱেই, ষ্টেটৰ পৰীক্ষাত ইমান টান নাহে, তথাপিও শিকাই দিছোঁ দেই। এতিয়া নেক্সট প্ৰশ্নটো চোৱা, যদি ঠিক আছে যদি এ বি চি এ একেলগে এটা কাম 10 দিনত কৰে, 10 দিনত কৰে, আৰু এ আৰু বিক কামটো কৰিবলৈ একেলগে 15 দিন লাগে। ঠিক আছে, তেন্তে চি এ অকলে কামটো কিমান দিনত কৰিব? কিমান দিনত কৰিব? এইটো আমাক উলিয়াব লাগে। চোৱা, এ বি চি 3জন মানুহ আছে, 3জন মানুহ যদি মিলি কাম কৰে, একেলগে মিলি যদি কাম কৰে, সিহঁতে কামটো 10 দিনতে শেষ কৰে। ঠিক আছে, আৰু কৈছে যদি এ আৰু বি দুজনহে মিলে, 3জন মিলিলেতো 10 দিনত হয়, যদি দুজনহে মিলে তেতিয়াহ'লে কাম শেষ কৰিবলৈ কিন্তু 15 দিন লাগিব।
তিনজন মিলিলে 10 দিনতে হ'ব আৰু দুজনে মিলি কৰিলে কামটো বেছি দিন লাগিব গতিকে 15 দিন লাগিব বুলি দিয়া আছে এতিয়া আমাক সুধিছে এই সি এ কামটো অকলে কিমান দিনত কৰিব যদি কামটো অকল সি হে কৰিবলৈ দিয়া হয় ঠিক আছে তেতিয়া কিমান দিনত লাগিব কাম শেষ হ'ব সেইটো আমাক উলিয়াব লাগে এনেকুৱা অংকত কি কৰিম চোৱা আগৰ টেকনিকটো কৰিম a + b + c a b c তিনিজন মিলি কৰিলে কেইদিন লাগিব 10 দিন লাগিব a আৰু b a + b a আৰু b মিলিলে কেইদিন লাগিব 15 দিন লাগিব এটা চোৱা ইয়াত a b c তিনজন আছে ইয়াত a আৰু b দুজন আছে হয় না তো আমাক কৈছে c কিমান দিন লাগিব c কিমান দিন লাগিব সেইটো কৈছে চোৱা এটা ইয়াত আছে a b c তিনজনে আছে ইয়াত a + b মানে a আৰু b দুজন আছে আমাক লাগিব c যদি ইয়াৰ পৰা এইটো বিয়োগ কৰি দিও a + b + c ৰ পৰা এইটো বিয়োগ কৰি দিও তেতিয়ালে a + b আৰু a + b তো যাবই কেনসেল থাকিব কি c এনেকুৱা অংকত কি কৰিম বিয়োগ কেনে কৰিম লাষ্ট ভিডিঅ'ত শিকাইছো সেই একে পদ্ধতি প্ৰথম এই দুটা পূৰণ কৰি ইয়াত লিখিম 10 আৰু 15 150 যদি লাষ্টৰ ভিডিঅ'টো চোৱা নাই তেতিয়ালে বুজি নাপাবা মানে কি অলপ টান হ'ব বুজিবলৈ তথাপি বুজি পাবা বুলি আশা কৰিছো এনেকুৱা যদি অংক আহে কি কৰিম এই দুটা যি সংখ্যা দিয়া থাকিব পূৰণ কৰি ইয়াত লিখি দিম ঠিক আছে এই যে 10 আৰু 15 পূৰণ কৰিলে কিমান হ'ব 150 আৰু ইয়াত কি কৰি লিখিম মাইনাস হয় না নহয় 10 আৰু 15 মাইনাস কৰিলে কিমান পাব 15 ৰ পৰা 10 গলে কিমান 5 এইটো 150 কেনেকৈ আহিল এই দুটা পূৰণ কৰি আহিল এই 5 কেনেকৈ আহিল ইয়াৰ পৰা এইটো বিয়োগ কৰি আহিল তাৰপিছত এইটো 5 এৰে এইটো যিমান ওলাব সেইটো কাটি দিলে হ'ল ইয়াত এইটো সংখ্যা কাটি দিলে হ'ল 5 এৰে 150 কেইবাৰ হ'ল 30 বাৰ মানে সি কামটো কৰিবলৈ কেইদিন লাগিব 30 দিন লাগিব বুজি পাইছা পোৱা নাই যে আকৌ কৈছো এইটো এই তিনটাক লাগিব 10 দিন দুজনক মিলি কৰিলে লাগিব 15 দিন তাৰপিছত ইয়াত কি কৰিম এই দুটা সংখ্যা পূৰণ কৰি পাতি দিম আৰু ইয়াত কি কৰিম সংখ্যা বিয়োগ কৰি পাতি দিম ঠিক আছে তাৰপিছত এইটো সংখ্যাৰে সেইটো সংখ্যা কাটি দিলে এনসাৰটো ওলাই যাব যদি বুজা নাই তেতিয়ালে আৰু এটা অংক দিছো এনেকৈ চোৱা খালি সংখ্যাখিনি চেঞ্জ কৰি দিছো অংক একে ৰাখিছো সাপোজ তিনজনক মিলি কৰিলে কামটো 8 দিনত শেষ হয় ঠিক আছে আৰু দুজন মিলি কৰে তেতিয়ালে কামটো কেই দিনত শেষ হয় 12 দিনত শেষ হয় বুলি ধৰি লৈছো ঠিক আছে এতিয়া আমাক সুধিছে c কেই দিন লাগে এটা চোৱা a + b + c মিলিলে কেই দিনত শেষ হয় 8 দিনত শেষ হয় আৰু a আৰু b মিলিলে কেই দিনত শেষ হয় 12 দিনত শেষ হয় আমাক এটা কৈছে c কিমান দিন লাগিব আমি একদম এক্সাম ওৰিয়েন্টেড পঢ়িছো এক্সামত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে সেইবোৰ কৰিছো দেই গতিকে চোৱা ইয়াত কি কৰিম এনেকুৱা প্ৰশ্ন আহিলে ইয়াত কি কৰিম দুটা পূৰণ কৰিম পূৰণ লিখিও দিছো পূৰণ হয় নহয় 8 আৰু 12 যেতিয়া পূৰণ কৰিম 12 8 গুণ কিমান 96 ইয়াত কি কৰিম বিয়োগ কৰিম এটো বিয়োগ কৰিম 12 পৰা 8 গলে কিমান 4 ইয়াত বিয়োগ কৰোতে 4 ওলাল পূৰণ কৰোতে 96 ওলাল তাৰ পিছত কি কৰিম কৈছো এইটো দি হেইটো কাটি দিবা 4 এ যদি 96 ক কাটো কেইবাৰ যাব 24 বাৰ যাব হয় না নহয় কেইবাৰ যাব 24 বাৰ যাব মানে c কেইদিন লাগিব 24 ডেজ লাগিব তো বুজি পাইছা নে নাই মোক কমেন্টত জনাবা ঠিক আছে আশা কৰিছো বুজি পাইছা এতিয়া আজি দুটা প্যাটাৰ্ন শিকালো এটা হল তিনজন মিলি কৰিলে একেলগে কেইদিনত শেষ হ'ব সেইটো শিকালো আৰু এইটো প্যাটাৰ্ন শিকালো যে তিনজন মিলিলে ইমান দিন দুজন মিলিলে ইমান দিন তেতিয়ালে অকলে কৰিলে কিমান দিন লাগিব সেইটো দুটা প্যাটাৰ্ন শিকালো আগতো শিকাইছো এইটো অলপ বেলেগ ক্ৰিটিকেল প্যাটাৰ্ন আছিল সেইটো সহজ পদ্ধতিত তোমালোকক শিকাই দিছো ঠিক আছে তো আশা কৰিছো তোমালোকে অংকবোৰ চাই ভাল পাইছা আৰু বুজি পাইছা যদি বুজি পাইছা তেতিয়ালে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নেক্সট ভিডিঅত যিবোৰ শিকাম সেইখিনিও শিকিবা ঠিক আছে আজিলৈ বেছি দেৰি নকৰো থ্যাংক ইউ বাই বাই